নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ আন এটি ভিডিঅ'ৰ সৈতে মই ৰেইজি স্বাগতম জনালোঁ মোৰ চেনেললৈ আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'ছবোৰ আঁকোৱালি ল'ব। আজি মই বনাবলৈ ওলাইছোঁ গোটা মছলাৰ সৈতে মুৰ্গীৰ মাংস অৰ্থাৎ হোল স্পাইচেছ উইথ চিকেন। ইয়াৰ বাবে মই পোনপ্ৰথমে মুৰ্গীৰ মাংস লৈ লৈছোঁ আধা কেজি আৰু ইয়াত মই 1 চামুচ নিমখ দি দিম আৰু লগতে হালধি অলপ দি দিম আৰু ইয়াৰ লগত অলপ মিঠাতেল দি ভালদৰে এইখিনি মই সানি আধা ঘণ্টামানৰ কাৰণে মেৰিনেট হ'বৰ কাৰণে থৈ দিম। আনহাতে মুৰ্গীৰ মাংসখিনিৰ কাৰণে আন প্ৰয়োজনীয় সামগ্ৰীখিনি কি লৈছোঁ চাওঁ আহকচোন আমি। এয়া মই পিঁয়াজ লৈছোঁ দুভাগ কৰি, এভাগ অলপ ডাঙৰকৈ কাটিছোঁ আৰু এভাগ অলপ সৰুকৈ কাটিছোঁ। এয়া আলু লৈছোঁ, এয়া আদা নহৰু আৰু যে মই গোটা মছলা বুলি কৈছোঁ এইখিনি জিৰা জালুক শুকান জলকীয়া আৰু লং ইলাচি ডালচেনি। ইয়াৰ লগতে আন আছে জাবিত্ৰীও আছে জাব্ৰাং আছে। এইখিনি গোটেইখিনি মই এতিয়া অলপ পানীৰ সৈতে এটা পেষ্ট বনাই ল'ম। ইয়াৰ লগতে মই আদা নহৰুখিনিও দি দিম আৰু ডাঙৰকৈ যে পিঁয়াজৰ অংশখিনি কাটিছিলোঁ সেইখিনিও মই এটা পেষ্ট বনাই ল'ম আটাইখিনি। আনহাতে মই কেৰাহী এখন গৰম হ'ব দি তাত মই অলপ মিঠাতেল দি দিলোঁ। তেলৰ পৰিমাণটো খুব কমেই দিছোঁ মই, যিহেতু মেৰিনেট কৰোঁতে মই অলপ তেল দিছিলোঁ। এতিয়া ইয়াত এখিলা মই তেজপাত দি দিলোঁ আৰু লগতে শুকান জলকীয়া দুটা দি দিছোঁ আৰু এচামুচ চেনি দিছোঁ আৰু লগতে কেইটামান গোটা জিৰা দি ফুটাই দিলোঁ। এতিয়া এইখিনি ভালদৰে লৰাই সৰু অংশৰ যে পিঁয়াজখিনি আছিলে কাটি থোৱা সেইখিনি মই ইয়াতে ভাজি দিম। এতিয়া এইখিনি মই অলপমান কালাৰখিনি চেঞ্জ হোৱাৰ লগে লগে যিটো মই পেষ্ট বনাই থৈছিলোঁ সেই পেষ্টটো এতিয়া মই ইয়াত দি দিম। পেষ্টটো মই পিছত ব্যৱহাৰ নকৰোঁ, প্ৰথমতেই ব্যৱহাৰ কৰিম। এতিয়াই মই ইয়াত ভাজি ল'ম একে তেলতে। ইয়াৰ লগত অকণমান মই পানীও দি দিম, যিটো শুকান হৈ গৈছে। অকণমান পানীও দি দিম, পানী দি কিনে ভালদৰে এতিয়া মই এইখিনি মছলাখিনি ভাজি ল'ম। এতিয়া মই লাহেকৈ ইয়াত এইখিনি অলপমান ভাজা হোৱাৰ পিছতে মই এইখিনি ইয়াতে মাংসখিনিও দি দিম। মাংসখিনি মই দি দিলোঁ। আনহাতে মই আলুখিনি যিহেতু মই ভাজি লোৱা নাছিলোঁ, আলুখিনি অকণমান মই ডাঙৰকৈ কাটিছোঁ, গতিকে মই প্ৰথমতে আলুখিনি দি দিম। আলুখিনিও মই দি দিলোঁ। এতিয়া এইখিনি মই এতিয়া ভালদৰে ভাজি ল'ম। মাংস সদায় অলপ কম জুইত বনাব লাগে। মই জুইটো সদায় মিডিয়ামতে ৰাখিছোঁ। এতিয়া এইখিনি মই ভালকৈ লাৰি থাকিম। জুইটো কমাই মই এতিয়া এখন ইয়াত ঢাকনি লগাই দিম অলপ দেৰিৰ কাৰণে। 5-6 মিনিটৰ পিছত চালোঁ যে মই মাংসখিনি অলপকৈ লাহে লাহে অলপ সিজি আহিছে। এইখিনি ভাজি দেখিছোঁ যে আলু সিজা নাই, চাইছোঁ মই আলু সিজা নাই, গতিকে ইয়াত অকণমান মই পানী দি দিম। পানী দি পুনৰ লৰাই দিম। আলুখিনি সিজাই নাই, গতিকে আৰু অলপ পানী দিলোঁ। এতিয়া মই ফাইনেল পানী দিয়াই নাই, আৰু অলপ পানী দিলোঁ। পানী দি কিনে মই এইখিনি পুনৰ ঢাকন অলপ মাৰি দিলোঁ অলপ দেৰিৰ কাৰণে। প্ৰায় 5-6 মিনিট আকৌ চালোঁ। এতিয়া দেখিছে নহয়, ঠিক মাংসখিনি অলপ তলিত লাগাৰ নিচিনাও হৈ আহিছে। মছলাখিনিও ধুনীয়াকৈ মাংসবোৰো সিজি আহিব ধৰিছে আৰু আলু সিজিছে আমাৰ। যিহেতু ইয়াতে মই আলু সিজিছে দেখিছে নহয়, ইয়াত মই ফাইনেল পানী দি দিম এইবাৰ। এইখিনি শুকান হৈ আহিছে যিহেতু মই পানী খুব বেছি নিদিওঁ, যিহেতু ব্ৰইলাৰ মাংস জোল কৰিলে বহুত বেছি ভাল নালাগে। অলপ গ্ৰেভি কৰি ৰাখিম মই, যেন ভাতেৰে সানি খাব পৰা হয় আৰু। ইয়াত মই ফাইনেল পানী দি দিলোঁ। ফাইনেল পানী দি অকণমান দেৰি ঢাকনখন লগাই ঢাকনখন গুচাই চালোঁ উতলি আহিছে। এইখিনি মই অকণমান শুহিব দিম। এতিয়া পানীখিনি অলপ কমিব দিম। এয়া দেখিছে নহয় পানী কমি আহিছে, আমাৰ মাংসও প্ৰায় হৈ গৈছে। কি ধুনীয়া সুন্দৰ গ্ৰেভি হৈছে দেখিছে। গোটা মছলাৰ লগত মাংস খাই ভাল লাগে, যিহেতু পেকেট মছলা আমি সদায় খায়ে থাকোঁ, কেতিয়াবা এনেকৈও খাই চাবচোন, খুব ভাল লাগে। আমাৰ মাংস প্ৰায় ৰেডি হৈ গ'ল। আজিলৈ বাই বাই। পুনৰ আন এটি ভিডিঅ'ৰ সৈতে আকৌ লগ পাম।